আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই ধুনুজনীক গা ধুৱাই দিলোঁ। তাই একদম আজিকালি গা ধুবলৈ যে ইমান টান পায়, কিয় জানো গা ধুবই নোখোজা হ'ল। এতিয়া এয়া গা পা ধুৱাই ৰেডি কৰি দিওঁ আৰু আন্ধাৰ বতাহ বৰষুণ আহি গৈছে। এওঁ ওলাইছে ডিউটি যাবলৈ আৰু দেখিছেনে বতৰটো কেনেকুৱা কৰিছে, একদম বতাহ ধুমুহা যেন আহিব, বৰষুণ এজাক তেনেকুৱা নিচিনা কৰিছে বতৰটো। এয়া আৰু কুলিজনীয়ে দেখিছে কি ধুনীয়াকৈ মাতি আছে কু কুকে। আৰু এইফালে আমাৰ ধুনু দেউতাক যাবলৈ ওলালে, জপনাখন খুলি দিলোঁ। সেয়া দেউতাক ওলাইছে যাবলৈ, তাইও লগতে যাবলৈ লাগে। তাই একদম পুতলালৈ খেলাত ব্যস্ত আৰু এয়া দেখিছে বাহিৰলৈ ওলাব পাৰিলে একদম বহুত ফূৰ্তি পায়, ভিতৰত সোমাবই নিবিচাৰে। এইফালে এয়া মানুহজন আহি পালেহি, তেতিয়ালৈকে ধুনু সেই বাহিৰতে খেলি আছে। আৰু বৰষুণ ডাঙৰকৈ এজাক দিব বুলি ভাবিছিলোঁ, কিন্তু নিদিলে। কিনকৈ অলপ বৰষুণ পৰিলে আৰু ধুনু এয়া বাহিৰত খেলাত ব্যস্ত। দৌৰি ব'লা, বৰষুণ আহি গ'ল। এইফালে ধুনুজনী দৌৰি কৰি ভাগৰ লাগিলে আৰু শুই গ'ল বেচেৰীজনী, ইমান ধুনীয়াকৈ টোপনি হৈছে। এইফালে আমাৰ গোসাঁনীজনী শোৱাৰ পৰা উঠিলে, মুখ হাত ধুৱাই তাইক মই গাখীৰ খাবলৈ দিছোঁ। তাই ইমান যে ফাং ফুং কৰি আছে, গাখীৰ খাবলৈ একেবাৰে মন নকৰা হৈছে, তথাপিও জোৰ জবৰদস্তি কৰি দিছোঁ। এয়া চাওকচোন কি কৰি আছে, খেলি আছে। এনেকৈ মানে খায় আৰু অলপকৈ খালি ফাং ফুং কৰি থাকে। এইফালে আমাৰ মায়ে তাঁতশাল লগাইছে, মানে গামোচা লগাইছে শালত। আপোনালোকক মই দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু সময় নহ'ল ভিডিঅ' কৰিবলৈ। আৰু মায়ে এয়া ব'বলৈ আৰম্ভ কৰিছেহে। তেনেকুৱাতে আমাৰ ধুনুজনীও আহি গ'ল নহয়, দেখিছেনে? তাইকহে ব'বলৈ লাগে, কি ধুনীয়াকৈ তাই বহিছে। ইচ ৰাম, দেখিয়ে মৰম লাগি গৈছে। আৰু ইমান দুষ্ট, মাকোটো মাৰিব লাগে বুলিও জানে, কিন্তু এতিয়া মাকোটো মাৰিব নোৱাৰে, ঢুকি নাপায়। তাকে এনেই এয়া শালত বহি লৈ ইফাল সিফাল কৰি আছে আৰু উঠিও নাহে। আৰু এইফালে দেখিছেনে বতৰৰ মহিমা, অলপ আগতে গোটেই অন্ধকাৰ হৈ আহিছিলে বতাহ বৰষুণে, এতিয়া দেখিছে কি ধুনীয়া ৰ'দ দিছে। আৰু আমাৰ এই ধুনুৰ উৎপাত আৰম্ভ হৈ গ'ল আৰু। এইফালে ধুনুৰ উৎপাতত মায়ে আৰু কাপোৰ ব'ব নোৱাৰিলে, তাই যায় ফুৰিবলৈ। তো মায়ে মানে লৈ যাবই লাগিব আৰু, নিনিলে নহ'ব। এয়া দেখিছেনে, তাইহে আগে যায়। এয়া একদম তাই গৈছে আৰু মোক বাই টা দি একদম তাই হেঁপাহ পলোৱাই নাই। ৰাস্তা মানে জপনা খুলি পাৰ হোৱাৰ পিছতো তাই উভতি মোক চুমা দি গৈছে, দেখিছেনে? এইখিনিয়ে বহুত ভাল লাগে। আৰু এয়া দেখিছেনে, টা দি গৈছে ধুনীয়াকৈ। আৰু ধুনুহঁত ফুৰিবলৈ গ'ল, আৰু যাওঁতে মই ধুমাধুম ঘৰ দুৱাৰখিনি সাৰি পুচি ধুনীয়াকৈ অঁতাই ল'লোঁ। আৰু চাওঁতে ৰাতিয়ে হ'লহি। এতিয়া ভাত পানী বনাবলৈও যা যোগাৰ কৰিবলৈ হৈ গ'ল, তো যোগাৰ কৰোঁ, চাই থাকক। আৰু এইফালে হাঁহৰ মাংস বনাওঁ বুলি এইফালে পিঁয়াজ নহৰু আলু আৰু বিলাহী গোটাই লৈছোঁ, তো চাই থাককচোন কেনেকৈ বনাওঁ। আৰু এইফালে দেখিছেনে, মই কেৰাহী বহাই দিলোঁৱেই, আৰু কেৰাহী একদম গৰম হ'লেই। প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ দেই। এনেকৈ সদায় মই বাৰু মাংস বনালে আলুখিনি ফ্ৰাই কৰিয়ে লওঁ।
এইফালে মই আলু ফ্ৰাই কৰা তেলখিনিতে এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। আৰু এইফালে মছলা কি লৈছোঁ দেখিছেনে? গোটা জালুক জিৰা ঘৰতে পিচি লোৱা, এইফালে ৰেড চিলি, এইফালে চাহী গৰম মছলা, এইফালে ধনিয়া পাউডাৰ, এইফালে মিট মছলা, আৰু এইখিনিয়ে মই আজি ইউজ কৰিম। পিঁয়াজখিনি ভাজা হৈ গৈছে, এতিয়া মই দিম আদা নহৰু পেষ্টটো। এইখিনিও খুব ধুনীয়াকৈ ভাজি ল'ম এতিয়া। আৰু এইফালে মোৰ ভাজি হোৱাৰ পিছত দি দিছোঁ এয়া কণ বিলাহী, ঘৰৰে কণ বিলাহী হয়, দিলে বহুত সোৱাদ লাগে সেইকাৰণে দি দিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিছোঁ হালধি, আপোনালোকে নিজৰ জোখ অনুযায়ী দিব আৰু হালধিটো। আৰু এতিয়া দিছোঁ নিমখ, এয়া নিজৰ আন্দাজমতে দি দিলেই হ'ল। আৰু এয়া এবাৰতে দি দিছোঁ নিমখখিনি। এতিয়া খুব ধুনীয়াকৈ এইখিনি ভাজি ল'ম। আৰু এই সৰু সৰু বিলাহীটো যে, এই সৰু সৰু বিলাহীটোৰ সোৱাদটোৱে বেলেগ হয়। কেঁচাই পিটিকা কৰি খায়ো বৰ ধুনীয়া লাগে এইটো বিলাহীটো। এতিয়া মই ইয়াতে দিম মছলাখিনি অলপ ভাজি ল'ম। এতিয়া এইখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া মই দিম ইয়াতে মছলাখিনি। এইখিনি মছলা দেখিছে নহয়, এইখিনি গোটেইখিনি দি দিম ইয়াতে। এইখিনি ধুনীয়াকৈ অকণমান ভাজি ল'ম। এইফালে মোৰ মছলাখিনি ভজা হৈ গৈছে, আৰু এতিয়া ইয়াতে মই মাংসখিনি দি দিম। দি লৈ খুব ধুনীয়াকৈ লৰাই দিম, মানে ভাজি থাকিম। আৰু মাংসখিনি ভাজি লৈ লগতে মই দি দিম ইয়াতে আলুখিনি যিহেতু মই ফ্ৰাই কৰি থৈছিলোঁ সেইকাৰণে অলপ দেৰিকৈ দিছোঁ। এইফালে মই সোনকালে ভাজিবৰ কাৰণে ঢাকনিখন দি দিলোঁ। এতিয়া সিজি থাকক। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলিছে, পানী অলপো দিয়া নাই, কিন্তু তেল দেখিছে কিমান বহুত তেল ওলাইছে। আৰু গোন্ধ কি ক'ব, তাতে মছলা চাহী গৰম মছলাটো দিছোঁ, সঁচাকৈ বহুত ধুনীয়া হয় চাহী গৰম মছলা। আৰু আপোনালোকৰ কাৰ কাৰ ঘৰত তেনেকুৱা হয় জনাবচোন। মাংস বনালে ভজা মাংস মানে লাগিবই আৰু খাবলৈ। আমি সৰুৰ পৰাই মাংস যেতিয়া মায়ে বনাই থাকে আমি ভজা মাংস একদম খাওঁৱেই, আৰু লাগিবই ভজা মাংস। আমাক পঢ়াৰ টেবুলতে আগতে দিছিলেগৈ। এতিয়াও সেই বেলেগ নহয়, আৰু বনালে আমি ভজা মাংস খাওঁৱেই আৰু গোটেইকেইটা লগ হৈ। এয়া আমাৰ তিনিটাৰ, ভাইটি দুটা আৰু মোৰ, লগতে দেউতাই খাব। হৈ যাব এইখিনি এতিয়া আমাৰ ভজা মাংস। এয়া আৰু অকণমান সিজক, তাৰপিছত মই পানী দি দিম। বেছি পানী নিদিওঁ, অলপ দিম, কাৰণ দালি বনামেই। এতিয়া ইয়াতে দি দিওঁ পানী। হ'ল আৰু মাংস কিমান ধুনীয়া উতলিছে দেখিছেনে? আৰু হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আমাৰ মাংস হৈ গ'ল।